মহামাৰী কৰোনাৰ ফলত দেশত লকডাউন। ৰাজ্যৰ খাটি খোৱা সাধাৰণ জনতা খাদ্য সংকটত। এনে সময়ত সাধাৰণ জনতাক সকাহ দিবলৈ ওলাই আহিছে বিভিন্ন দল সংগঠন ব্যক্তি বিশেষ। 10 মাৰ্চ তাৰিখে মাৰ্ঘেৰিটা আগবন্ধাৰ বনগাঁৱত বন বিষয়া পদুম বৰপাত্ৰ গোহাঁই সহ বনকৰ্মীৰ এটা দলে দুখীয়া ৰাইজৰ মাজত খাদ্যবস্তু বিতৰণ কৰে। অন্যহাতে মাৰ্ঘেৰিটা 4 নম্বৰ মাকুম পথাৰৰ দুগৰাকী সমাজ সচেতন ব্যক্তি ক্ৰমে নাৰায়ণ চেত্ৰী আৰু গুণৱতী বৰায়ো আলুবাৰী আৰু দিবং বৌদ্ধ বিহাৰত খাদ্যবস্তু বিতৰণ কৰি এই পৰিয়ালসমূহক সকাহ প্ৰদান কৰাৰ লগতে মহানুভৱতা প্ৰকাশ কৰিছে। ব্যুৰো ৰিপৰ্ট, মাৰ্ঘেৰিটা লাইভ। প্ৰায় 50 ঘৰ মানুহক খোৱা খাদ্য যোগান ধৰিছোঁ। যিখিনি আটাইতকৈ বিল' পভাৰ্টি লাইনৰ তলত থকা মানুহখিনি আমি আজি তেওঁলোকক দালি, চাউল, আলু, পিঁয়াজ, তেল, চাবোন, বিস্কুট, আটা, নিমখ ইত্যাদি বস্তু আমি প্ৰায় 50টা পৰিয়ালক আমি দিছোঁ। আৰু 50টা পৰিয়াল দিয়াৰ উপৰিও কিছুমান পৰিয়ালক আমি মাত্ৰ চাউল আৰু আলু বিতৰণ কৰিছোঁ। দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা মানুহখিনিক আমি সাহায্য দিবৰ কাৰণে ওলাই আহিছিলোঁ। লগত মই আৰু মোৰ লগত মোৰ ঘৰৰ ওচৰৰে বাইদেউ গুণৱতী বৰা, আমি দুইজনে মিলি 50-60 ঘৰ মানুহৰ দৰিদ্ৰ পৰিয়ালক আমি সাহায্য দিবলৈ ওলাই আহিছোঁ। গতিকে আমি সাহায্য ইতিমধ্যে দান কৰিলোঁ। আৰু লগতে আমাৰ মন্দিৰ বুদ্ধ বিহাৰ দিবঙৰ যোনখন মন্দিৰ, তাতো আমি মন্দিৰত মন ধূপ আদিৰে আমি তাতো দান কৰিলোঁ। মই এগৰাকী মাৰ্ঘেৰিটা আদালতত আৰক্ষী, মহিলা আৰক্ষী, আৰু মই শিক্ষামন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আমি 10-12 ঘৰত আমি দিবলৈ কাৰণে যিমান পাৰে আমি দিবৰ কৈছিলে, কিন্তু আমি 50-60 ঘৰ দিলোঁ। আৰু অকণমান থাকি গ'ল আৰু তাৰপিছতে আৰু দিম বুলি আশা থাকিলে।